নামত কোনে কোনে লাখ লাখ টকাৰ দুৰ্নীতি কৰিছিল সোনকালে আহি আছে এক ভয়ংকৰ প্ৰতিবেদন ক'ত গ'ল চিকিৎসালয়ৰ নামত অহা লাখ লাখ টকা কাৰ নেতৃত্বত চলিছে এই ব্যাপক দুৰ্নীতি হুজাই সমষ্টিৰ হিন্দুব্লক গাঁও পঞ্চায়তত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে চৰকাৰক কোনে দি আছে ৰামঠগন সমগ্ৰ তথ্য সহকাৰে আমি ফাদিল কৰি আছো এক ভয়ংকৰ প্ৰতিবেদন সোনকালে আপোনালোকে ডবকা টাউন লাইভৰ স্ক্ৰীনত দেখা পাব ভয়ংকৰ প্ৰতিবেদনটো পুব বাগুৰি চৰকাৰী উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ নামত কোনে কোনে সংগঠিত কৰিলে ব্যাপক দুৰ্নীতি আমি আপোচবিহীনভাৱে বাতৰি সম্প্ৰচাৰ কৰি ৰাইজক দেখুৱাম দুৰ্নীতিৰ দস্তাবেজ ধাৰাবাহিক প্ৰতিবেদনত আপোনালোকে দেখিবলৈ পাব হিন্দুব্লক গাঁও পঞ্চায়তৰ অন্তৰ্গত পুব বাগুৰিত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্নীতিৰ কলা বজাৰৰ সম্পূৰ্ণ দৃশ্য আমাৰ এই প্ৰতিবেদন চলি থাকিব ধাৰাসাৰে বৰহাউৰৰ পৰা আব্দুল হাছিমৰ সহযোগত লেছন আহমদৰ ৰিপৰ্ট ডবকা টাউন লাইভ